Hello everyone, welcome back to my YouTube channel. আকৌ এটি মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি যে মই এনেকৈ ভিডিঅ'খিনি কথাৰে কি ক'ব বিচাৰিছোঁ, আপোনালোকে হয়তো বুজি পাইছে মই কিহৰ কাৰণে এনেকৈ ভিডিঅ' বনাইছোঁ। আৰু মই মোৰ দুটামান কথাৰ ওপৰত আপোনালোকে কোৱা কথাৰ ওপৰত মই যে ভিডিঅ'টো বনালোঁ আৰু কথাখিনি মই আপোনালোকৰ আগত ডিছকাছ কৰিম। চ' কথাখিনি কওঁতে মোৰ ক'ৰবাত ভুল হ'ব পাৰে, প্লিজ মই হাতযোৰ কৰি কৈছোঁ, মোৰ ক'ৰবাত ভুল হ'লে কমেণ্টত কৈ দিব, মই সেইখিনি শুধৰাব বিচাৰিম। আৰু আজি এই ভিডিঅ'টো এনেকৈ বনোৱাৰ এটাই কাৰণ যে মোক বহুত মানুহে কৈ আছে যে তুমি কি এডিট কৰিব নাজানা আৰু কিবা কৈ আছে আৰু কাৰণে মই কৈছোঁ গাইজ, মই নাজানিব পাৰোঁ এডিট কৰিব, কিন্তু মোৰ যিখিনি সামৰ্থ্য আৰু মই যিখিনি পাৰোঁ তেনেকৈ মই ভিডিঅ' দিছোঁ। আৰু এজনৰ কাৰণে জানো মোৰ ভিডিঅ'টো বেয়া হ'ব বুলি এজনে মোক কৈছে, কি বহুত কেইজনে ক'লে দিয়াচোন, এজন দুজনৰ কাৰণে যদি মই নিজে এডিট কৰা বাদ দি বেলেগৰ তলত পৰি মই বেলেগক এডিট কৰিব দিওঁ, তেতিয়াহ'লে সেই মানুহজনৰ তলত মই পৰাৰ দৰে হ'ব। আগতে মোৰ খুৰাৰ ল'ৰাটোৱে মোক এডিট কৰি দিছিলে, চ' এতিয়া সি কলেজ যায়, সি টাইম নাপায়। চ' গাইজ, মই নিজে ভিডিঅ'টো বনাই ট্ৰাই কৰিছোঁ এডিট কৰিবৰ কাৰণে, আৰু লগতে মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে দেখিছেও গাইজ। কিন্তু নিজৰটো আগতে চাই ল'ব, তাৰপিছত বেলেগক কি ঠাট্টা কৰা বুলিয়ে কওঁ, ঠাট্টা কৰিব। আৰু নিজৰটো নাজানাকৈ বেলেগক সেনেকৈ ক'ব নালাগে। আৰু মই ক'লে মই যিখিনি সামৰ্থ্য মই সেইখিনিয়ে কৰিছোঁ গাইজ। আৰু আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণেই মই আজি 800 ছাবস্ক্ৰাইব পাৰ কৰিলোঁ, আৰু আগলৈও মই এনেকৈ ভিডিঅ' দিম। মই এজন দুজনৰ কাৰণে মই নিজে এডিট কৰাটো মই সেই নকৰোঁ, মই নিজে কৰিম যিখিনি পাৰোঁ। আৰু কেতিয়াবা খুৰাৰ ল'ৰাটো থাকিলে বাকী সি কৰি দিয়ে বাৰু, সেইটো নকওঁ। গাইজ প্লিজ আনক এনেকৈ বেয়াকৈ নক'ব, কাৰণ বহুত মানুহে বহুত আশা কৰি এটা কামত আগুৱাই, কিন্তু আপোনালোকে মানুহক ওপৰত উঠাই দিব নোৱাৰে, তলত নমাই দিয়ে। প্লিজ গাইজ, মই কৈছোঁ এনেকুৱা এনেকৈ নক'ব, আৰু লগতে বেয়া কমেণ্ট নকৰিব, কাৰণ আমিও এখন সৰু ঘৰৰ হয়। আৰু মোক বহুতে কৈ আছে তুমি বিয়া হৈছা আৰু বিয়া হৈ ভিডিঅ' বনাই আছা। এটা কথা কওঁ, বিয়া হৈ কি একো কৰিব নোৱাৰি নেকি? হাউচৱাইফ হৈ কি একো কাম কৰিব নোৱাৰি নেকি? এইটো মোক লাগে, মোক জনাব কমেণ্টত আপোনালোকে। মই এটা হাউচৱাইফ আৰু মই ঘৰত এনে থাকোঁ, মইতো জব নকৰোঁ না, সেইটো কাৰণে মই কিছুমান যিখিনি পাৰোঁ সেইখিনি ভিডিঅ'ত আপোনালোকক দেখাইছোঁ, আপোনালোকে দেখিছে। কিন্তু কৈ যে হাউচৱাইফ এটা হৈ এনেকৈ ভিডিঅ' দি আছে, এনেকৈ বহুতে মোক কৈছে, কিন্তু তিৰোতা হ'লে কি ভিডিঅ' দিব নোৱাৰি নেকি? তিৰোতা মানুহে, আৰু মই ক'লে দিয়া নাই ন, আজিকালি কিমান মানুহে ইউটিউব ইউজ কৰি আছে আৰু ফেচবুকত পেজত ভিডিঅ' দি থাকে, এইবিলাকতো পায়ে থাকোঁ, কাৰণ মই পেজটো খুলিছোঁ কিন্তু পেজত ভিডিঅ' দিয়া নাই। কিন্তু মই এটা কথা কওঁ, হাউচৱাইফ হ'লেও ভিডিঅ' বনাব পাৰি, আৰু এইটো আপোনালোকে মানুহক ওপৰত উঠাই দিব লাগে, আপোনালোকৰ তলত নমাই দিয়ে, এইটো কথা নহয়। প্লিজ গাইজ, মই হাতযোৰ কৰি কৈছোঁ, এনেকুৱা এনেকৈ নক'ব, কাৰণ চব মানুহকে সকলোৱে ছাপোৰ্ট কৰিব লাগে, ছাপোৰ্ট পালেহে মানুহে আগুৱাই যায়। প্লিজ গাইজ, সেনেকৈ নক'ব। আৰু মই এইখিনিয়ে ক'ব লগা আছিল, আৰু মই নেক্সট ভিডিঅ' দিম দেৱালীত, তো সকলোৱে চাব ভিডিঅ'টি। লগতে আপোনালোকে ভালে থাকক, আমাকো আশীৰ্বাদ দিয়ক যাতে মোৰ চেনেলটো আৰু অকণমান আগুৱাই যায়। আপোনালোকৰ আশীৰ্বাদৰ কাৰণেই মোৰ আজি 800 ছাবস্ক্ৰাইব হৈ গ'ল। লগতে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মই আজি এইখিনি পালোঁ। আৰু গাইজ, সকলোৱে ভিডিঅ'বিলাক চাব। ঠিক আছে গাইজ, বাই বাই। এইখিনি কথাখিনি কোৱাৰ কাৰণে একচুৱেলি মোক কোনেও বেয়া নাপাব, কাৰণ বহুত মানুহে ঠাট্টা গেজেনা মাৰিব জানে, কিন্তু মানুহক ছাপোৰ্ট কৰিব নোৱাৰে, আৰু মই এনেকুৱা মানুহ বহুত পালোঁ। চ' সেইটো কাৰণে মই এইখিনি কথা ক'লোঁ। থেংক ইউ গাইজ, মোৰ ভিডিঅ'টি শেষলৈকে চাব।